Hey guys, welcome to my vlog. আজি মই আহিছোঁ বৈষ্ণৱদেৱী মন্দিৰত। আই নো এইটো কোনো মন্দিৰত অহা সময় নহয়, এতিয়া বাজিছে আপোনাৰ দুপৰীয়াৰ 1টা বাজিছে। এইটো কোনো মন্দিৰত অহা সময় নহয়, বাট সময় নাপালে কি কৰিব, এতিয়া আহিব লাগিব। মোৰ এতিয়া দৰ্শন কৰাৰ মন আছিলে মন্দিৰটো, গতিকে এতিয়া যাওঁ, দৰ্শন কৰোঁ, আপোনালোককো দৰ্শন কৰাম। গতিকে বলক। এতিয়া ইয়াতে গুজৰাটত অলমষ্ট 50 ডিগ্ৰী দিছে গৰম, 50 ডিগ্ৰী চেলচিয়াছ। এতিয়া মই ভিতৰত আহিছোঁ, ভিতৰত প্ৰৱেশ কৰিছোঁ। চাওঁ পিছফালে আৰু ইয়াতে আছে বৈষ্ণৱদেৱী মাতা। গতিকে বলক আমি এতিয়া ইয়াতে যাম। এতিয়া মই আহিছোঁ ওপৰত, ইয়াতে পাহাৰৰ ওপৰত। গতিকে ইয়াতে পাহাৰৰ ওপৰত ইয়াতে গুফা আছে, এইটো চাওক গুফা। ইয়াৰ পিছত আমি ওপৰত যাম এনেকৈ। গতিকে এতিয়া আধা ৰাস্তা কমপ্লিট হৈছে, আধা ৰাস্তাৰ পিছত বাকী দি যাম। এতিয়া গৈ কিনে আপোনালোকক দেখুৱাম ওপৰত কি আছে কি নাই। অ'কে বলক এতিয়া। আনফৰ্চুনেটলি মেইন মন্দিৰত কেমেৰা এলাউ নাই, গতিকে মই কেমেৰাটো ইউজ কৰিব নোৱাৰিলোঁ। বাট কোনো কথা নাই, এতিয়া যাওঁতে যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম। গতিকে বলক এতিয়া। দৰ্শন কৰি আহিলোঁ মাতাজীৰ মন্দিৰত। বাট ইয়াতে মই ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইয়াতে কেমেৰা এলাউ নাছিলে। বাট ইয়াৰ পৰা যদি মই কিবা দেখুৱাব পাৰোঁ আপোনালোকক নিশ্চয় ট্ৰাই কৰিম দেখুৱাব। ইয়াতে এনেকৈ আমি তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, তাৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ গৈছোঁ। গৈ কিনে তাত গুফা আছিলে, গুফাৰ মাজেৰে গৈ ওপৰত সেইটো তাত ওপৰত মাতাজীৰ মন্দিৰ আছে। আৰু তাত মন্দিৰত দৰ্শন কৰি এই চিৰিটোৰে তললৈ আহি কিনে এইফালেৰে এইটো এক্সিট গেট, তাৰপিছত ইয়াৰ পৰা এক্সিট হৈ যাব পাৰি। ইয়াতে মন্দিৰত ওপৰত ভাল চাব লগা বস্তু আছে, যদি আপোনালোকে কেতিয়াবা আহি ইয়াতে নিশ্চয় ভিজিট কৰিব। গতিকে এতিয়ালৈকে ইমানেই। গতিকে আজিৰ ব্লগটোত ইমানেই। যদি আপোনালোকৰ ব্লগটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু আগলৈ মই আপোনালোকক ভাল আৰু ভিডিঅ' দেখুৱাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো যাতে লাইক কৰে আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। গতিকে আজিলৈকে বাই।